মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ ব্যাকৰণৰ এটা বিশেষ ভাগ কাল সম্পৰ্কে আলোচনা কৰিম। তোমালোকক যদি সোধা হয় কাল কাক বোলে, তেতিয়া ক'ব লাগিব যে ক্ৰিয়াৰ সময়কে কাল বোলে। ক্ৰিয়া মানে হৈছে কাম, অৰ্থাৎ কাম কৰাৰ ভিন ভিন সময়ৰ ভাগবোৰকে কাল বুলি কোৱা হয়। কাল তিনি প্ৰকাৰৰ: বৰ্তমান কাল, অতীত বা ভূতকাল আৰু ভৱিষ্যৎ কাল। বৰ্তমান কাল বুলিলে কোনো কাম সদায় হোৱা বা বৰ্তমান সময়ত হোৱা বুজালে তাক বৰ্তমান কাল বোলে। যেনে মই খেলিছোঁ। বৰ্তমান কালৰ দুটা ভাগ, এটা হৈছে নিত্য বৰ্তমান আৰু আনটো হৈছে স্বৰূপ বৰ্তমান। নিত্য বৰ্তমান কাল বুলি কেতিয়া কোৱা হয়? সদায় কোনো কাৰ্য হোৱা বুজালে তাক নিত্য বৰ্তমান কাল বোলে। যেনে সূৰ্য পূব ফালে উদয় হয়, মই ভাত খাওঁ। এই দুইটা কাম সদায় হোৱা কাম। সদায় সূৰ্য পূব ফালেই উদয় হয় আৰু ভাত খোৱা কামটো মই সদায় কৰোঁ। এনেদৰে সদায় হোৱা অৰ্থত নিত্য অৰ্থাৎ নিতৌ বা সদায় হোৱা অৰ্থত নিত্য বৰ্তমান কাল হয়। আকৌ স্বৰূপ বৰ্তমান মানে হৈছে বৰ্তমান সময়ত কোনো কাম চলি থকা বুজালে তাক স্বৰূপ বৰ্তমান কাল বোলে। যেনে মই কাম কৰিছোঁ। এই বাক্যটোৰ পৰা আমি বুজি পাব লাগিব যে কামটো বৰ্তমান চলি আছে, মই কৰি আছোঁ। সেইটোৱে হৈছে স্বৰূপ বৰ্তমান কালৰ উদাহৰণ। এইবাৰ অতীত কাল বুলিলে আমি কি বুলি ক'ম? যে অতীতত কোনো কাৰ্য সম্পাদন হোৱা বুজালে তাক অতীত কাল বা ভূতকাল বোলে। যেনে মই ফুৰিবলৈ গৈছিলোঁ। অতীত বা ভূতকালৰ ভাগ তিনিটা: স্বৰূপ ভূত, অপূৰ্ণ ভূত আৰু সম্ভাব্য ভূত। স্বৰূপ ভূতকাল মানে হৈছে যে কোনো এটা কাম অলপ আগতে শেষ হোৱা বুজালে তাক স্বৰূপ ভূতকাল বোলে। যেনে মই ভাত খালোঁ। এই বাক্যটোৰ পৰা আমি বুজি পাম যে ভাতখিনি খোৱা মোৰ অলপ আগতেহে শেষ হৈছে। গতিকে এনেকুৱা অৰ্থ প্ৰকাশ কৰিলে তাক স্বৰূপ ভূতকালৰ বাক্য বুলি কোৱা হ'ব। অপূৰ্ণ ভূতকাল বুলিলে অতীতত কোনো এটা কাম হৈছিল বুজালে তাক অপূৰ্ণ ভূতকাল বোলে। যেনে মই দিল্লীলৈ গৈছিলোঁ। অপূৰ্ণ ভূতকালৰ বাক্য এটাৰ পৰা আমি এটা দীঘলীয়া সময়ৰ ব্যৱধানৰ কথা বুজি পাওঁ যে কামটো হোৱা আমাৰ এটা দীঘলীয়া সময় পাৰ হৈ গৈছে। তেনেকুৱা কালক অপূৰ্ণ ভূতকাল বুলি কোৱা হয়। অতীত কালৰ ৩ নম্বৰ ভাগটো হৈছে সম্ভাব্য ভূতকাল। অতীতত কোনো এটা কাম হোৱাৰ সম্ভাৱনা আছিল, কিন্তু কামটো হোৱাৰ আগতে আন এটা কাম সম্পন্ন হ'ল। এনে অৰ্থ প্ৰকাশ কৰিলে তাক সম্ভাব্য ভূতকাল বোলে। যেনে তাই নহা হ'লে মই পঢ়িলোহেঁতেন। বাক্যটোৰ পৰা তোমালোকে নিশ্চয় বুজিছা যে তাই নহা হ'লে, যে তাই যদি নাহিলহেঁতেন তেতিয়া মই পঢ়িলোহেঁতেন। পঢ়াৰ সম্ভাৱনা আছিল মোৰ, কিন্তু তাই অহা বাবে মোৰ পঢ়া নহ'ল। গতিকে কামটো হোৱাৰ সম্ভাৱনা আছিল, কিন্তু সেই কামটো হোৱাৰ আগতে তাই আহিল। তাই অহা কামটো হ'ল। গতিকে এইটো হৈছে সম্ভাব্য ভূতকালৰ উদাহৰণ। এইবাৰ ভৱিষ্যৎ কাল কাক কয়? ভৱিষ্যতে কোনো কাম কৰা হ'ব বুজালে তাক ভৱিষ্যৎ কাল বোলে। যেনে মই পঢ়িম। অৰ্থাৎ এই বাক্যটোৰ পৰা আমি বুজি পাইছোঁ যে পঢ়া কামটো মই কৰিম, মই পঢ়িম। গতিকে এনেকুৱা বাক্যবোৰ ভৱিষ্যৎ কালৰ বাক্য। গতিকে শিক্ষাৰ্থীসকল, তোমালোকে কাল সম্পৰ্কে এইখিনি কথা মনত ৰাখিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।